হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ পম্পি লাইফষ্টাইল ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া গা পা ধুই চাকি বন্তি জ্বলাই আহিলোঁ। এতিয়া ৰাতিপুৱাৰ কামখিনি মই ক'ৰ পৰা কি আৰম্ভ কৰোঁ সকলোখিনি আপোনালোকক দেখাম। তেওঁ মোৰ লগত আপোনালোকে চাই থাকক। তো এতিয়া চাহটো বনাই লওঁ আৰু পিছে অফিচলৈ যাব গতিকে চাহটো বনাই লওঁ। গাখীৰটো আগতে গৰম কৰি লৈ আছোঁ। গাখীৰখিনি গৰম কৰি লওঁ। তাৰপিছত পৰঠা, ৰেডিমেড পৰঠা, আটা মাৰিব মন যোৱা নাই আজি, গতিকে ৰেডিমেড পৰঠা দিছোঁ। ৰেডিমেড পৰঠা শিকি দিম। গাখীৰখিনিতো লাগিব আৰু ইফালে মই চাহটো উঠাই দিওঁ। অলপমান খুলি লওঁ, যিহেতু অলপমান বস্তুবোৰ বনোৱাৰ আগতে আখলি ল'লে ভাল। গাখীৰটো লাগিব। এতিয়া চাহটো বনাই লওঁ। চাহটো বনাই পৰঠাটো সেকি আগতে গাটো ধুই আহি লওঁ। তো চাহটো হৈ গ'ল, পৰঠাটো সেকি আনিলোঁ। এতিয়া চাহটো খাই লওঁ। মূৰটো আনিলোঁ, দিলোঁ। মই চাহটো খাই লৈ বাকী কামবোৰ আৰম্ভ কৰোঁ। তো চাই থাকক। এতিয়া বাবুক জগাই লওঁ। চাহ তাহ খোৱা হৈ গ'ল। ইয়াক জগাই কেনে কামখিনি সকলো কাম আৰম্ভ কৰোঁ। বাবু উঠা উঠা, ইমান দেৰি শুই থাকে নেকি? গৰম বন্ধই পায়, খালি মানে টোপনি। উঠা উঠা উঠা, ব্ৰাছ কৰিব লাগে। এয়া কলগেট লগাই থৈছোঁ। এয়া উঠা, জল্দি উঠা। জল্দি যোৱা, ব্ৰাছ কৰি আহা, ময়ো খাব দিওঁ। জল্দি যোৱা। বিচনা চিচনা কি অৱস্থা হৈ আছে, এইবোৰ এতিয়া চাফা কৰি লওঁ। অফিচত গ'ল। এতিয়া লাহে লাহে দিনটো কি কৰি থাকিম আৰু, এই ঘৰ চাফা, এইবোৰে কাম, ডেইলি কাম এইবিলাক কৰি লওঁ। সেয়ে আৰু ইয়াৰ চাহটো দি লওঁ, বিছনা চিছনা পাৰি লওঁ। চবখিনি কাম কৰি আজৰি হ'ম আৰু তাৰপিছত আৰু ভাত বনাবৰ হ'ব। কামৰ আৰু শেষ নাই আৰু, এটাৰ পিছত এটা কাম ওলাই থাকে। মই বিচনাখন পাৰি লওঁ। তো বিচনাখন চাফা কৰা হৈ গ'ল। এতিয়া কাপোৰ কানি অলপ আছে, ঠিক কৰি লওঁ। আৰু ঝাৰু মাৰিব আছে, ঘৰ মুচিব আছে। বিচনাখন ঠিক কৰা হৈ গ'ল। এতিয়া বাবু মুখ ধুই আহিলে, এতিয়া তাক চাহটো বনাই আনিলোঁ। তাক দিলোঁ মালপোৱা আৰু চাহ খাবলৈ দিলোঁ। চাহটো দি দিওঁ।
চাহটো খোৱা এতিয়া তুমি খাই লৈ অলপ পঢ়িবা তুমি খাই লোৱা খাই লৈ কেনে যিখিনি হোমৱৰ্ক আছে সেইখিনি কৰা গৰম বন্ধ দিলে সতি নপঢ়িলে নহ'ব নহয় খাই লোৱা আৰু মই বাকী কামখিনি কৰোঁ আৰম্ভ কৰোঁ বাচনবোৰ ধুব আছোঁ চাহ খোৱা বাচনখিনি ধুই লওঁ মই এতিয়া চাহ খোৱা বাচনবোৰ ধুম ঘৰ সাৰোঁ ঘৰ মুচোঁ সেয়া কামৰ শেষ নাই এইটো আমাৰ দুপৰীয়া মাছবোৰ কৰি লওঁ এতিয়া বাচনখিনি ধুই লওঁ তো ফ্ৰেণ্ডছ এই দেখিছে বাচন ধুই আছোঁ এয়া এই বাচন ধোৱা ঘৰ সাৰা মোচা এইবিলাকে কাম আৰু কি কৰিব সংসাৰ পাতিলেতো এইবিলাক কৰিবই লাগিব তো ময়ো ফ্ৰেণ্ডছ সেই নতুনকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ভালকৈ নাজানো কিমানখিনি পাৰিছোঁ কিমানখিনি পৰা নাই তো সকলোৱে মোক যদি কিবা অলপ ভুল হৈছে শুধৰণি কৰি দিব তো চেষ্টা কৰিছোঁ সকলোৰে ভিডিঅ'বোৰ চাই থাকোঁ মোৰো অলপ কৰিব মন যায় তো পাৰিছোঁ নে নোৱাৰে আপোনালোকে কমেণ্ট কৰি জনাব তো বাচনখিনি ধুই চব জাগাত চিজিল কৰি থৈ দিলোঁ এতিয়া কুকাৰটো আছে কুকাৰটোও ধুই লওঁ কুকাৰটো ভালদৰে পিহি ধুই লৈ কুকাৰটোও জাগাত থৈ লওঁ সেয়াই আৰু কি কৰিব ৰাতিপুৱাৰ পৰা এয়া এতিয়া চেলিৰ কাৰণে দালি আৰু চাউল ধুই ল'লোঁ তাৰ কাৰণে বেলেগকৈ বনাওঁ তাক আমি খোৱা খাদ্য নিদিওঁ তাৰ কাৰণে বইল খিচাৰি বনাই দিওঁ চেলি হৈছে আমাৰ ডগী মৰমৰ ডগীটো তো এতিয়া অলপ তাতে চিকেন মছলা অলপ দি দিওঁ যাতে অলপ চিকেনৰ চেণ্টটো পায় তাৰপিছত অকণমান নিমখটো যিহেতু ডগীবিলাকক অকণমান কম দিব লাগে নিমখটো ভাল নহয় তাতে আৰু অলপমান হালধি দিব লাগিব অকণমান হালধি দি দিওঁ হালধিটো দি মই মুৰ্গীৰ ঠেং মোৰ মাংসৰ ইমান দাম মাংস ইমান ক'ত আনিব তো মুৰ্গীৰ ঠেঙে আনো সেই ঠেং দুখন দি এতিয়া অকণমান পানী দিব লাগিব যিহেতু অলপ পানীটো কম আছে পানীটো বেছি দিলে চাউলটো তেতিয়া সিজি গ'লে খাব ভাল পায় অকণমান পানী দিলোঁ এতিয়া ঢাকনিখন মাৰি 3টা চিটি আহিলে হৈ যাব তাৰ কাৰণে এনেকৈ মই বইল খিচাৰি বনাই দিওঁ এটা চিটি মাৰিলে দুটা মাৰিলে হৈ যাব চেলিৰ খানা ঘৰটো ঝাৰু দি ঘৰ মুচো এতিয়া ঘৰটো ঝাৰু মাৰি আছোঁ ঝাৰু মাৰা হ'লে ঘৰটো মুচি কামখিনি এতিয়া শেষ কৰি অলপ জিৰাব পাৰিম
তেতিয়া ঝাৰু মাৰি কেনে ঘৰ চৰ মুচি আৰু মই ব্লগ কৰিব সময় নহ'ল। আলহী আহিলে ঘৰত, তো আলহীৰ লগত থাকোঁতে ব্লগ কৰিবৰ সময় নহ'লে। তো এতিয়া অলপ ৰেষ্ট লৈ শুই উঠিম। গা পা ধুই আহিলোঁ। গা চা ধুই আহি চুপ জ্বলাই এতিয়া অলপমান বজাৰ আছে, অলপ বজাৰৰ পৰা আহোঁ। তো এতিয়া সন্ধিয়া হ'ল, এতিয়া কাম বন কৰি আৰু ভিডিঅ' বনাবৰ নহ'ল। তো এতিয়া অলপ ওলাই যাওঁ, যিহেতু গধূলি সময় অলপ ওলাই যাই গৈ ভাল লাগে মনটো। অলপ ওলাই যাওঁ, ল'ৰাটোক অলপ ওলাই লৈ যাওঁ, ফুৰাই আনো। তো ভিডিঅ'টো আজিলৈ এইখিনিতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো মোৰ ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানতে।